ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ পাঠ্যপুথিৰ ধনুষ গীটাৰ নামৰ পাঠটো আলোচনা কৰিবলৈ লৈছোঁ। আশা কৰোঁ তোমালোকে মনোযোগেৰে পাঠটো গ্ৰহণ কৰিবা। Lesson 6 ধনুষ গীটাৰ। What do you want to be when you grow up? তোমালোকে ডাঙৰ হৈ কি হ'ব বিচাৰা? The job that we do to earn money when we grow up is called a profession. যিটো কামৰ দ্বাৰা আমি ডাঙৰ হৈ টকা উপাৰ্জন কৰিব পাৰোঁ তাকে বৃত্তি বা পেছা বুলি কোৱা হয়। Work with the friend who is sitting next to you. তোমাৰ কাষত বহা বন্ধুজনৰ সৈতে আলোচনা কৰা। Tell each other about the professions of your father or mother or both. তোমালোকৰ ইজনে সিজনক তোমালোকৰ মা বা দেউতা বা দুইজনে কৰা বৃত্তিৰ বিষয়ে কোৱা। Now look at the pictures below. They show people who do different kinds of jobs. এতিয়া তলৰ ছবিখনলৈ মন কৰা। তাত বিভিন্ন ধৰণৰ কৰ্ম কৰা ব্যক্তি আছে। How many can you identify? তুমি কেইজন চিনাক্ত কৰিব পাৰিবা? Write the profession under each picture. One has been done for you. প্ৰত্যেকখন ছবিৰ তলত তেওঁলোকৰ বৃত্তিবোৰ লিখা। তোমালোকৰ বাবে এজনৰ বৃত্তি লিখি দিয়া হৈছে। প্ৰথমজন হৈছে টিচাৰ। দ্বিতীয়জন তোমালোকে নিশ্চয় চিনিব পাৰিছা, সেইজন হৈছে ডক্টৰ। আৰু তৃতীয়জন হৈছে পুলিচ। এতিয়া তোমালোকে শেষৰ তিনিজনৰ বৃত্তিটো বিচাৰি তোমালোকে কমেণ্টত লিখি দিবা। এতিয়া আমি পাঠটোলৈ আগবাঢ়োঁ। এতিয়া আমি প্ৰথম পেৰাগ্ৰাফলৈ যাওঁ। Let us read about a young girl called Dhunu who wanted to be a musician, a rock star. এতিয়া আমি ধনু নামৰ এজনী গাভৰু ছোৱালীৰ বিষয়ে পঢ়ো আহা, যি এগৰাকী ৰক মিউজিচিয়ান হ'ব বিচাৰিছিল। Dhunu is the name given to his young girl from Kalardia village near Soigao in Kamrup district of Assam by celebrated Assamese filmmaker Rima Das. অসমীয়া যশস্বী ছবি নিৰ্মাতা ৰীমা দাসৰ দ্বাৰা ধনু নামটো কামৰূপ জিলাৰ ছয়গাঁৱৰ ওচৰৰ কলাৰদিয়া গাঁৱৰ পৰা দিয়া হৈছে। এতিয়া আমি দ্বিতীয় পেৰাগ্ৰাফলৈ আগবাঢ়োঁ। We know of Dhunu and her dreams from Rima Das movie Village Rockstars, which won several prestigious prizes including the Swarna Kamal Award for Best Feature Film in 2017 at the 65th National Film Awards 2018. আমি ধনু আৰু তাইৰ সপোনবিলাকৰ বিষয়ে তাইৰ ছবি ভিলেজ ৰক ষ্টাৰৰ পৰা গম পাইছোঁ, যিখন ছবিয়ে 2018 বৰ্ষৰ 65 সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত 2017 চনৰ সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে স্বৰ্ণ কমল বঁটাকে ধৰি বহুকেইটা সন্মানীয় পুৰস্কাৰ পাইছে। Village Rockstars was also India's official entry in the Best Foreign Film category at the 91st Academy Awards Oscars and was much appreciated even though it didn't win an Oscar. Village Rockstars 91 সংখ্যক অস্কাৰ পুৰস্কাৰলৈ ভাৰতৰ পৰা আনুষ্ঠানিকভাৱে সৰ্বশ্ৰেষ্ঠ বিদেশী ছবিৰ শ্ৰেণীত অন্তৰ্ভুক্ত হৈছিল আৰু অস্কাৰ সন্মান নোপোৱা সত্ত্বেও বহু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। এতিয়া আমি তৃতীয়টো পেৰাগ্ৰাফলৈ আগবাঢ়োঁ। Dhunu is a 10-year-old girl who lives with her mother and elder brother Manavendra. ধনু এজনী 10 বছৰীয়া ছোৱালী, যিগৰাকী তাইৰ মাতৃ আৰু জ্যেষ্ঠ ভাতৃ মানৱেন্দ্ৰৰ লগত থাকে। Her father died some time ago and they are quite poor. তাইৰ পিতৃ
কিছুদিন আগত ঢুকাইছিল আৰু সিহঁত একেবাৰে দুখীয়া আছিল। Dhunu's mother tries to make a living by selling snacks at local events and Dhunu helps her when she is not at school. ধনুৰ মাকে কিছুমান লঘু খাদ্য স্থানীয়ভাৱে বিক্ৰী কৰি জীৱন যাপন কৰে আৰু ধনু যেতিয়া বিদ্যালয়ত নাথাকে তাইও মাকক সহায় কৰি দিয়ে। এতিয়া আমি চতুৰ্থ পেৰাগ্ৰাফলৈ যাওঁ। In her free time, Dhonu spends her time playing with her pet goat and her friends Rinku, Balaram, Vishnu and Bhaskar. ধনুৱে তাইৰ আজৰি সময়বোৰ তাইৰ পোহনীয়া ছাগলী আৰু তাইৰ বন্ধু ৰিংকু, বলৰাম, বিষ্ণু আৰু ভাস্কৰৰ লগত খেলি কটায়। She loves to climb trees, ride bicycles, swim in the river and play in the paddy fields with her friends. তাই গছ বগাই, চাইকেল চলাই, নদীত সাঁতুৰি, খেতিপথাৰৰ মাজত তাইৰ বন্ধুসকলৰ লগত খেলি ভাল পাইছিল। The women of the village often scold her for not behaving like a girl, spending time with boys and playing boys' games. সেই গাঁৱৰ মহিলাসকলে প্ৰায়ে তাইক ছোৱালীৰ দৰে আচৰণ নকৰা তথা ল'ৰাৰ সৈতে সময় কটোৱাৰ আৰু ল'ৰাৰ খেলসমূহ খেলাৰ বাবে তিৰস্কাৰ কৰিছিল। এতিয়া আমি পঞ্চম পেৰাগ্ৰাফলৈ আগবাঢ়ো। But her mother does not stop Dhunu for doing anything she likes and instead gets angry with the other women. কিন্তু তাইৰ মাতৃয়ে ধনুক তাই ভাল পোৱা যিকোনো কাম কৰাত বাধা প্ৰদান নকৰে আৰু ইয়াৰ পৰিৱৰ্তে অন্য মহিলাসকলক খংহে কৰে, মানে ধনুক তিৰস্কাৰ কৰাৰ বাবে খং কৰে। She reminds them that none of them came to help her after her husband's death. তাই মনত পেলাই দিয়ে যে তাইৰ স্বামী ঢুকাওঁতে সিহঁতৰ কোনোৱে সহায় কৰিবলৈ অহা নাছিল। She has been doing both a man's job as well as a woman's job, earning money and looking after her children, her animals and her land. তাই পুৰুষ আৰু মহিলা উভয়ৰে কাম কৰে, টকা উপাৰ্জন কৰে আৰু তাইৰ ল'ৰা ছোৱালীৰ লগতে পোহনীয়া জীৱ-জন্তু আৰু খেতিপথাৰৰো চোৱা চিতা কৰে। এতিয়া আমি ষষ্ঠ পেৰাগ্ৰাফলৈ আগবাঢ়ো। One day, Dhunu and her friends come upon a group of boys practicing music for a local event. এদিনাখন ধনু আৰু তাইৰ কিছু বন্ধুৱে স্থানীয় এটা অনুষ্ঠান পৰিৱেশন কৰিবলৈ অহা ল'ৰাৰ দলৰ অনুষ্ঠান চাবলৈ গৈছিল। The musicians take no notice of the young children who quietly come into the room and stare at them, fascinated by the instruments. সংগীত শিল্পীসকলে সেই ডেকা ল'ৰা ছোৱালীখিনিলৈ লক্ষ্য কৰা নাছিল, যিকেইজনে সংগোপনে ৰুমলৈ সোমাই আহি সিহঁতলৈ মনোযোগেৰে বাদ্য বজাই থকা একেৰাহে চাই আছিল। Dhunu and her friends touched the instruments with curiosity and surprise, having never come so close to musicians. ধনু আৰু তাইৰ বন্ধুসকলে আচৰিতভাৱে কৌতূহলেৰে বাদ্যযন্ত্ৰবোৰ চুই আছিল, কাৰণ সিহঁত কেতিয়াও সংগীত শিল্পীৰ ইমান ওচৰলৈ অহা নাছিল। এতিয়া আমি সপ্তম পেৰাগ্ৰাফলৈ যাওঁ। Dhunu is especially fascinated by the guitar and later tells her friends that they should form their own band. ধনু বিশেষকৈ গীটাৰখনৰ প্ৰতি আগ্ৰহী আছিল আৰু পাছত তাই বন্ধুসকলক কৈছিল যে তেওঁলোকে সিহঁতৰ নিজৰ সংগীতৰ দল গঠন কৰিব। She and her friends make styrofoam cutouts of guitars and other instruments and pretended to play them on stage, in the rains and in the fields.
তাই আৰু তাইৰ বন্ধুসকলে ষ্টাইৰফৰ্ম কাটি গীটাৰ আৰু অন্যান্য বাদ্যযন্ত্ৰবিলাক বনাই লৈ পথাৰত বৰষুণত আৰু মঞ্চত সংগীত অভিনয় কৰাৰ অভিনয় কৰিছিল। তোমালোকে চালানী মাছৰ কাৰ্টুনবিলাক বা কাপ প্লেট অনা সেই পেকেটবিলাক নিশ্চয় দেখিছা বা টিভি ফিজ আনিলে এবিধ কোমল বগাজাতীয় পদাৰ্থ দেখা পোৱা যায়। সেইবিলাকে হৈছে ষ্টাইৰফৰ্ম আৰু তেওঁলোকে সেইবিলাক কাটি কাটিয়ে কিছুমান গীটাৰ আৰু অন্যান্য মিউজিক ইনষ্ট্ৰুমেণ্ট বনাই লৈছিলে। The trees, clouds, cows, goats and other children become their audience and they begin living their rockstar dreams. গছ-গছনিবিলাক, ডাৱৰ, গৰু ছাগলী আৰু অন্যান্য ল'ৰা ছোৱালীবোৰ সিহঁতৰ দৰ্শক আছিল আৰু সিহঁতে ৰক সংগীতৰ তাৰকাৰূপে সপোনত বুৰ গৈ থাকিব ধৰিছিল। এতিয়া আমি অষ্টম পেৰেগ্ৰাফলৈ আগবাঢ়ো। Deep inside they know that they can't afford a guitar. সিহঁতে ভালদৰে বা গভীৰভাৱে জানিছিল যে তেওঁলোকে এখন গীটাৰ ল'বলৈ সামৰ্থ্যৱান নহয়। But instead of cursing their destiny, they find their happiness playing with the styrofoam instruments. কিন্তু তেওঁলোকে নিয়তিক দুখ দিয়াৰ পৰিৱৰ্তে সিহঁতে সেই ষ্টাইৰফৰ্মৰ বাদ্যযন্ত্ৰবোৰৰ সৈতে খেলি অৰ্থাৎ সেইবোৰ বজোৱাৰ অভিনয় কৰিয়েই সুখ অনুভৱ কৰিছিল। এতিয়া আমি নৱম পেৰেগ্ৰাফলৈ আগবাঢ়ো। One day, Dhonu asks her mother if she has money in the bank to buy a guitar. এদিনাখন ধনুৱে তাইৰ মাতৃক এখন গীটাৰ কিনিবলৈ তেওঁৰ বেংকত টকা আছেনে বুলি সুধিছিল। When her mother tells her that they would have to sell off Dhunu's goat Monu to buy a guitar, Dhunu is shocked and does not mention it anymore. যেতিয়া মাকে ক'লে যে গীটাৰ কিনিবলৈ সিহঁতে ধনুৰ মনু নামৰ ছাগলীজনী বিক্ৰী কৰিব লাগিব, তেতিয়া ধনু আচৰিত হৈছিল আৰু এইটো কেতিয়াও উল্লেখ কৰা নাছিল বা গীটাৰ কিনাৰ কথা কেতিয়াও উল্লেখ কৰা নাছিল। But she finds it impossible to give up her dream of buying a real guitar and starts doing odd jobs around the village to earn and save money. কিন্তু এখন প্ৰকৃত গীটাৰ কিনাৰ সপোনটো ত্যাগ কৰিবলৈ তাই অসমৰ্থৱান আছিল আৰু টকা উপাৰ্জন তথা সঞ্চয় কৰিবৰ বাবে তাই গাঁৱত কিছুমান অদ্ভুত ধৰণৰ কাম কৰিব ধৰিছিল। এতিয়া আমি দশম পেৰেগ্ৰাফলৈ আগবাঢ়ো। The children's fun is cut short as the monsoon months begin. বাৰিষা কাল আৰম্ভ হোৱাৰ লগে লগে ল'ৰা ছোৱালীবিলাকৰ আনন্দবিলাক ছুটি হৈ আহিল। It starts raining very heavily and soon the village is flooded. খুব বেছিকৈ বৰষুণ দিয়াৰ আৰম্ভ হ'ল আৰু খুব কম সময়ৰ ভিতৰতে গাঁৱত বানপানী হ'ল বা খুব কম দিনৰ ভিতৰতে গাঁৱত বানপানী হ'ল। Houses come under water, paddy fields are flooded, animals die and the villagers can do nothing to save their valuable paddy, their homes and the little other things they own. ঘৰবিলাক খেতিপথাৰবিলাক পানীৰ তলত ডুব গ'ল, জীৱ জন্তুবিলাক মৰিবলৈ আৰম্ভ কৰিলে আৰু গাঁওবাসীসকলে তেওঁলোকৰ মূল্যৱান খেতিপথাৰবিলাক সিহঁতৰ ঘৰবিলাক আৰু তেওঁলোকৰ কিনা অলপমান বস্তু ইত্যাদিবিলাক বচাবৰ বাবে তেওঁলোকে একো কৰিব নোৱাৰিলে। Even the bridge that the children used to take to go to schools is destroyed by the flood. আনকি যিখন দলঙেৰে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যায় সেইখনো বানপানীৰ ফলত নষ্ট হ'ল। এতিয়া আমি 11 নং পেৰেগ্ৰাফলৈ আগবাঢ়ো। Dhonu gets worried that the bamboo post in which she saves her guitar money may be swept away by the flood. ধনুৱে গীটাৰ কিনিবৰ বাবে সঞ্চয় কৰা টকাৰ চুঙাটো বানপানীত উটি গ'ল বুলি তাই ভয় খাইছিল। In the days following the floods, however, the guitar is forgotten.
বানপানীৰ দিনকেইটাত যি কি নহওক গীটাৰৰ কথাটো পাহৰি থকা হৈছিল। She patiently waits for the floods to recede. তাই ধৈৰ্যৰে বানপানী শেষ হোৱালৈ অপেক্ষা কৰি আছিল। One evening, Dhonu and her friend Bhaskar go on a boat ride. এদিনাখন আবেলি ধনু আৰু তাইৰ বন্ধু ভাস্কৰে নাৱত গৈছিল। She quietly tells him that if the embankment had been there a few years ago, her father wouldn't have died. তাই নিশ্চিতভাৱে তাক কৈছিল যে যদি মথাউৰিটো কেইবছৰমান আগতে বান্ধিল হয় তেন্তে তাইৰ দেউতাকৰ মৃত্যু নহ'লহেঁতেন। She fears that if the embankment gives way, the whole village will drown. তাই ভয় কৰিছিল যে যদিহে মথাউৰিটো ভাঙে তেতিয়াহ'লে গোটেই গাঁওখন পানীত ডুব যাব। এতিয়া আমি 12 নং পেৰেগ্ৰাফলৈ আগবাঢ়ো। One day after the floods have finally gone, Dhanu's mother spots her sleeping with the styrofoam guitar. বানপানীৰ পাছত এদিনাখন ধনুৰ মাকে ধনুক ষ্টাইৰফৰ্ম গীটাৰৰ লগত শুই থকা দেখা পাইছিল। Seeing this, she realizes how much Dhanu still longs for a guitar. এইটো দেখি ধনুৰ মাকে অনুভৱ কৰিছিল যে তাইৰ এতিয়ালৈকে গীটাৰৰ প্ৰতি কিমান হেঁপাহ আছে। She wants to fulfill her daughter's dream and secretly visits a music shop to ask about a cheap guitar. তাই নিজৰ জীয়েকৰ সপোন পূৰ কৰিব বিচাৰিছিল আৰু তাই গোপনে এখন বাদ্যযন্ত্ৰৰ দোকানলৈ গৈ এখন কম দামী গীটাৰৰ কথা সুধিছিল। অৰ্থাৎ ধনুক নোকোৱাকৈ দোকানলৈ গৈছিল। But there she realizes that buying a guitar is still outside her reach. কিন্তু তাই তাত অনুভৱ কৰিছিল যে এখন গীটাৰ কিনাটো এতিয়াও সিহঁতৰ ঢুকি পোৱা অৱস্থাৰ পৰা বহু দূৰত। অৰ্থাৎ তেওঁলোকৰ গীটাৰ কিনিব পৰাকৈ সামৰ্থ্যৱান নহয়। এতিয়া আমি 13 নং পেৰেগ্ৰাফলৈ আগবাঢ়ো। Will Dhanu's mother sell her god and manage to buy the guitar, or will Dhanu's dream of having a real guitar always remain a dream? ধনুৰ মাকে তাইৰ ছাগলীজনী বিক্ৰী কৰি এখন গীটাৰ যোগাৰ কৰিবনে নতুবা ধনুৰ এখন সঁচা গীটাৰ কিনাৰ সপোন হৈ ৰ'বনে? এতিয়া আমি শেষৰ পেৰেগ্ৰাফলৈ যাওঁ। Dhanu and her friends are torn between the magic of dreams and the harshness of reality. ধনু আৰু তাইৰ বন্ধুসকলে সিহঁতৰ যাদুকৰী সপোন আৰু সত্যৰ ৰুক্ষতা বা কঠোৰতাৰ মাজত বুৰ গৈ আছিল। মানে সিহঁতৰ গীটাৰ কিনাৰ সপোনটো সপোন হৈ ৰ'বনে অথবা বাস্তৱত পৰিণত হ'ব সিহঁতে গম পোৱা নাছিল। But Dhanu believes that if you really want something and work towards it, you can achieve it. কিন্তু ধনুৱে বিশ্বাস কৰিছিল যে যদি তুমি প্ৰকৃততে কিবা বিচাৰা সেইটোত তুমি কৃতকাৰ্য হ'ব পাৰিবা। Her eyes are bright with the hope that someday she will play a guitar. কোনোবা এদিন তাই এখন গীটাৰ বজাব এইটো আশাত তাইৰ চকুজুৰি প্ৰফুল্লিত হৈ উঠে। আশা কৰোঁ তোমালোকে পাঠটো বুজিব পাৰিছা আৰু কিবা নুবুজিলে কমেণ্টত জনাবা বুলি আশা কৰিলোঁ।